নাৰায়ণপুৰৰ ডঙিয়া চৰাইদলনি নামঘৰৰ শতবৰ্ষ উদ্বোধনী অনুষ্ঠান সম্পন্ন। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ ডঙিয়া চৰাইদলনি নামঘৰৰ শতবৰ্ষ উদ্বোধনী অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে সফলভাৱে সামৰণি পৰে। এই উপলক্ষে আজি পুৱা সামূহিক চাফাইৰ পিছতে নাম প্ৰসংগ আৰু দুপৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটি উদ্বোধন কৰে ডঙিয়া চৰাইদলনি যুৱক সংঘ আৰু পদুমণি খেলৰ যুৱকসকলৰ গায়ন বায়ন দলে। উক্ত অনুষ্ঠানত ধলপুৰৰ ছাত্ৰী পাৰ্থৱী হাজৰিকাই বৰগীত, অৰিয়েণ্ট একাডেমীৰ ছাত্ৰী গাৰ্গী গগৈয়ে বৰগীতৰ নৃত্য প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানত পদুমণি খেলৰ নিকা প্ৰিয়ম শইকীয়া, মাধৱপুৰৰ ধৰ্মেশ্বৰ পানিকা, গুণগুণ বৰুৱা, সুৰজিৎ বৰাই বৰগীত পৰিৱেশন কৰে। ভোলাবৰী অঞ্চলৰ শিয়ালমৰা সত্ৰৰ শিশু শিল্পীসকলে দলীয় নাদুভংগী নৃত্য, বিহপুৰীয়া ডঙিয়াপাৰ পদুমণি আৰু ডঙিয়া চৰাইদলনি খেলৰ শিল্পীসকলে দিহানাম পৰিৱেশন কৰে। বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰা উক্ত শতবৰ্ষ উদ্বোধনী অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে বৰ্ষজোৰা কৰ্ম আঁচনি গ্ৰহণ কৰা বুলি উদযাপন সমিতিৰ সভাপতি নীলমণি পাঠক আৰু সম্পাদক ভাস্কৰ হাজৰিকাই জানিবলৈ দিয়ে। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।